নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে আজি গণিত উৎকৰ্ষ সাধন পৰীক্ষা 2020ৰ ষষ্ঠ শ্ৰেণীৰ গ্ৰুপ A আৰু গ্ৰুপ B ৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ ওলাইছো চমুকৈ আমি কৈ যাম গ্ৰুপ A আছিল 20টা কোৱেশ্যন আৰু তাত 2 নম্বৰকে প্ৰতিউত্তৰ থাকিব প্ৰথম কোৱেশ্যনটো আছিল আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো হ'ল এটো অপশন সি হ'ব 3 কাৰণ আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা 2 কিন্তু অযুগ্ম মৌলিক সংখ্যা 3 তাৰ পাছতে আহিলে এটা সংখ্যা যুগ্ম মৌলিক সংখ্যাটোতকৈ 2 বেছি সংখ্যাটো কি আমি জানো যে যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 তাতকে 2 বেছি হ'বলৈ হলে 2 এ 2 4 হ'ব অৰ্থাৎ অপশন সি তলৰ কোনযোৰ পৰস্পৰ মৌলিক অৰ্থাৎ সহমৌলিক বা কোপ্ৰাইম আমি জানো যে সহমৌলিক হ'বলৈ হলে বা পৰস্পৰ মৌলিক হ'বলৈ হলে সংখ্যাবোৰৰ গসাগুটো সদায় 1 হ'ব লাগিব এটা আমি যদি চাও 16 আৰু 45 ৰ গসাগু 1 বা HCF 1 বাকিবোৰৰ HCF 1 তকৈ ডাঙৰ 476 8 আৰু 76 ৰ HCF 4 1533 HCF 3 তাৰ পাছত 5 আৰু 15 ৰ HCF 5 গতিকে এইটাৰ ভিতৰত অকল HCF 1 থকা এই অপচনটো আছে 16,45 এইটোই হ'ব শুদ্ধ অপশন কোৱেশ্যন নম্বৰ 4 তলৰ কোনটো সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে সংখ্যাটো 9 বিভাজ্য হ'ব এতিয়া যদি আমি এই চাৰিটা অপশনৰ ভিতৰত চাওঁ প্ৰতিটোৰ পৰা যদি 3 3 বিয়োগ কৰো এককৰ অংকটো 3 এটা কমি যাব অৰ্থাৎ ইয়াত 6 টো ঠাইত 3 হ'ব 3 টো ঠাইত 0 হ'ব এই 6 টো ঠাইত 3 হ'ব এই 4 টো ঠাইত 1 হ'ব সেই 3 টো বিয়োগ কৰাৰ পাছত যদি আমি অংকবোৰৰ যোগফলটো চাওঁ সেই যোগফলটো 9 ৰে যদি বিভাজ্য হয় সংখ্যাটো 9 ৰে বিভাজ্য হ'ব কিন্তু ইয়াত অংকবোৰৰ যোগফলটো যদি চাওঁ 9 ৰে বিভাজ্য নহব ইয়াৰ অংকবোৰৰ যোগফল যদি চাওঁ 9 ৰে বিভাজ্য নহব 3 বিয়োগ কৰাৰ পাছত দেই আৰু 3 বিয়োগ কৰাৰ পাছত ইয়াৰ এইগিটা যদি অংকবোৰৰ যোগফল চাওঁ 9 ৰে বিভাজ্য নহব কিন্তু এই সংখ্যাটোৰ পৰা 3 বিয়োগ কৰাৰ পাছত এই এককৰ অংকটো 4 টো ঠাইত 1 হৈ যাব তেতিয়া যদি আমি গোটেইগিটা যোগ কৰো যোগফলটো আমি 18 পাম 18 ক 2 ৰে হৰণ যায় 9 ৰে হৰণ যায় দুবাৰ হৰণ যায় গতিকে এই গোটেই সংখ্যাটো তেতিয়া হলে 3 বিয়োগ কৰাৰ পাছত 9 ৰে বিভাজ্য হ'ব অৰ্থাৎ অপশন ডি টোই হ'ব শুদ্ধ অপশন কোৱেশ্যন নম্বৰ 5 দুটা সংখ্যাৰ পূৰণফল 845 যদি লসাগু 65 তেনেহলে গসাগু কিমান আমি জানো যে লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান গতিকে সংখ্যা দুটাৰ পূৰণফলক 845 ক 65 ৰে হৰণ কৰিলে আমি গসাগুটো পাম তাৰমানে পূৰণফলটো লসাগুৰে হৰণ কৰিলে গসাগু পাম তেতিয়া আমি পাম 13 অপশন বি শুদ্ধ -15 আৰু 10 ৰ মাজৰ পাৰ্থক্য হল এটা -15 আৰু 10 ৰ ভিতৰত 10 টো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমি পাম 25 গতিকে অপশন ডি টো শুদ্ধ 10 -15 কৰিলে 10 -7 से প্লাস হ'ব 10 15 25 কোৱেশ্যন নম্বৰ 7 আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য আটাইতকৈ সৰু মৌলিক সংখ্যা 2 আটাইতকৈ সৰু যুগ্ম সংখ্যা 2 গতিকে একেটা সংখ্যাই গতিকে 2 আৰু 2 ৰ পাৰ্থক্য 0 গতিকে অপশন এটোই হ'ব শুদ্ধ অপশন 5 plus 13 minus 4 divided by 2 minus 1 into 5 এটো x নহয় into minus 14 divided by 2 equal to কিমান এটোত আমি যদি কৰি চাওঁ 5 plus 13 minus 4 divided by 2 ইয়াত আমি বদমাছ ৰুলত কৰিলে আমি 4 ক 2 ৰে হৰণ কৰিলে 2 পাম তেনেকে 5 গুণ 5 পাম 14 ক 2 ৰে হৰণ কৰিলে আমি 7 পাম তাৰ পাছত আমি যোগ বিয়োগখিনি কৰি দিলে উত্তৰটো পামগে 4 পাম গতিকে বি টোই হ'ব শুদ্ধ অপশন খালি এটো কৰোতে তোমালোকে বদমাছ ৰুল মতে কৰিবা অৰ্থাৎ আমি ডিভাইড মাল্টিপ্লাই খিনি কৰাৰ পাছতহে আমি এডিশন সাবট্ৰেকশন খিনি কৰিব লাগিব তাৰ পাছতে আহিলে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাগু হল এতিয়া আমি ক্ৰমিক যুগ্ম সংখ্যাৰ যদি গসাগু উলিয়াও সদায় 2 হ'ব কিন্তু ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাগু উলিয়ালে সদায় 1 হ'ব সেইটো মনত ৰাখিবা অযুগ্ম সংখ্যা ক্ৰমিক অযুগ্ম সংখ্যা দিয়াৰ কাৰণে গসাগুটো হ'ব 1 তাৰপিছত 10 নম্বৰটা গ্ৰেটেষ্ট 3 ডিজিট নাম্বাৰস কমপ্লিটলি ডিভিজিবল বাই 12 18 27 12 18 27 ৰ বিভাজ্য আটাইতকৈ ডাঙৰ 3 অংক বিশিষ্ট সংখ্যাটো হ'ল 972 হ'ব অৰ্থাৎ ইয়াৰ আমি
12, 18, 27 আৰু 27 এই তিনিটাৰ আমি HCF উলিয়াই তাৰ আমি হেৰি ল'ব লাগিব, HCF নহয় চৰি, আমি লসাগু ল'ব লাগিব। লসাগু লৈ লঘিষ্ঠ সাধাৰণ গুণিতক তাৰমানে ইহঁতৰ আমি গুণিতকখিনি চাম। সেই লসাগুটোক আমি ক্ৰমান্বয়ে 2, 3, 4 পূৰণ কৰি চাম। তাৰ ভিতৰত এই 3 ডিজিটৰ ভিতৰত চবতকৈ ডাঙৰ যিটো পাম সেইটোৱে হ'ব। কেতিয়াবা লসাগুটো হ'ব পাৰে, কেতিয়াবা লসাগুতকৈ ডাঙৰো হ'ব পাৰে, অৰ্থাৎ সাধাৰণ গুণিতক হ'ব লাগিব। 12, 18, 27 আমি সাধাৰণ গুণিতককেইটা ল'ম। তাৰ ভিতৰত কোনটো গুণিতক 3 ডিজিটৰ ভিতৰত থাকিব আৰু 3 ডিজিটৰ ভিতৰত যদি আমি এটাতকৈ বেছি পাম তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব সেইটো চাম। সেইটো পাম আমি 972, অপশ্যন ডি এইটো শুদ্ধ। নেক্সটটো চাম, এটা সমকোণী ত্ৰিভুজত থকা সূক্ষ্ম কোণৰ সংখ্যা। আমি জানো যে এটা ত্ৰিভুজত 3টা কোণ থাকে আৰু সেই ত্ৰিভুজটোত যদি সূক্ষ্মকোণী হয়, সূক্ষ্মকোণী ত্ৰিভুজৰ আটাইকেইটা কোণেই সূক্ষ্মকোণ। সমকোণী হ'লে 2টা সূক্ষ্মকোণ থাকে, স্থূলকোণী হ'লেও 2টা। গতিকে এটা কথা মনত ৰাখিবা, সূক্ষ্মকোণী ত্ৰিভুজত 3টা কোণেই সূক্ষ্মকোণ, কিন্তু সমকোণী আৰু স্থূলকোণী 2টাকে সমকোণ থাকে, সূক্ষ্মকোণ থাকে। গতিকে এটা সমকোণী ত্ৰিভুজত থকা সূক্ষ্মকোণৰ সংখ্যা 2 হ'ব, অৰ্থাৎ অপশ্যন চি। এক্সৰ মান হৈছে, ইয়াত যদি চাওঁ এক্সৰ মান, আমি 3টা ত্ৰিভুজৰ যোগফল 180 ডিগ্ৰী, গতিকে এটা যদি 50 এটা 80 হয়, গতিকে এক্সৰ মান ইয়াত 50 হ'ব। অৰ্থাৎ 80 লগত 50 যোগ কৰিলে সেই যোগফলটো আমি 180 পৰা বিয়োগ কৰিলে আমি 50 পাম, গতিকে সেইটো হ'ব এক্সৰ মান। তাৰ পাছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম। কেৰ মান হৈছে, ইয়াত যদি চাওঁ K, 2K, 3K, অৰ্থাৎ K + 2K + 3K, 6K, আমাৰ গোটেই ত্ৰিভুজটোত 6K আছে, গোটেই কোণকেইটাৰ যোগফল। গতিকে 3টা কোণৰ যোগফল যদি 6K হয় আৰু 3টা কোণৰ যোগফল আমি 180 ডিগ্ৰী বুলি জানো, গতিকে 6K = 180। 6K যদি 180 ডিগ্ৰী হয়, K মানটো কিমান হ'ব? আমি 180ক 6ৰে যদি হৰণ কৰোঁ 30 পাম, গতিকে K ৰ ভেলুটো হ'ব 30 ডিগ্ৰী, অৰ্থাৎ অপশ্যন বিটোৱে হ'ব শুদ্ধ অপশ্যন। তাৰপিছত দি আছে দ্য স্মলেষ্ট নাম্বাৰ অফ ফলোয়িং ইজ, তলত দিয়া সংখ্যাবোৰ আটাইতকৈ সৰু সংখ্যাটো। যেতিয়া আমাৰ পজিটিভ আৰু নিগেটিভ নাম্বাৰ থাকিব, ধনাত্মক ঋণাত্মকৰ ভিতৰত আমাৰ যিটো আটাইতকৈ ডাঙৰ যেন লাগে এনে সংখ্যাবোৰ, ধনাত্মক হ'লে যিটো সংখ্যা আটাইতকৈ ডাঙৰ হ'ব, যদি তাৰ আগত বিয়োগ চিহ্ন দিয়া থাকে সেইটো আটাইতকৈ সৰু, গতিকে -6টোৱে আটাইতকৈ সৰু হ'ব ইয়াত, অপশ্যন ডিটো শুদ্ধ। তলৰ ভগ্নাংশবোৰৰ ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ, যিহেতু ইয়াত হৰ একে আছে, গতিকে লব যিটোৰে সৰু হ'ব সিয়ে আটাইতকৈ সৰু, আৰু লব যিটোৰে ডাঙৰ হ'ব সিয়ে আটাইতকৈ ডাঙৰ। গতিকে সৰুৰ পৰা ডাঙৰলৈ হ'বলৈ হ'লে আমি প্ৰথম এইটোত 1/8 আছে, চবৰে হৰ যিহেতু 8 আছে, গতিকে আমি লবটো চাম। নেক্সট আছে 5/8 চি, ইয়াৰ পাছত চি আহিব। তাৰ পাছত আহিছে 11/8, গতিকে ই আহিব। তাৰ পাছত 11ৰ পাছত 15/8 আছে, এফ আহিব। তাৰ পাছত আছে 19/8 ডি আহিব। তাৰ পাছত 23/8 বি, গতিকে এই ডিটো আহিব, অপশ্যন ডি। ইয়াত এ, চি, ই, এফ, ডি, বি সেই ক্ৰমটোত থকাটোৱে শুদ্ধ হ'ব। ইয়াত আছে তলৰ ভগ্নাংশবোৰৰ আটাইতকৈ ডাঙৰটো। ইয়াত 5/6, 15/16, 30/37 আছে, 29/32। ইয়াৰ ভিতৰত আমি নকৰিলেও গম পাম যে 5, 6ৰ মাজৰ ডিফাৰেঞ্চ 1, 15, 16ৰ মাজৰ ডিফাৰেঞ্চ 1। ইয়াত যিহেতু ভাগটো সৰু সৰু ভাগ হৈছে, তাৰ ভিতৰত আমাৰ সৰু এটা ভাগৰ ডিফাৰেঞ্চ, ইয়াত ডাঙৰ ভাগৰ ডিফাৰেঞ্চ, গতিকে এই দুটাৰ ভিতৰত এইটো ডাঙৰ হ'বই। আৰু ইয়াত চাম বাকীকেইটাত, এই ছেকেণ্ডটোৰ লগত যদি ফ'ৰ্থটো চাওঁ, 16ক 2 গুণ কৰিলে 32, 15ক 2 গুণ কৰিলে 30, গতিকে 16/15 মানে 32/30 ভাগ, গতিকে ইয়াতকৈ এইটো ডাঙৰ হ'বই। আকৌ এইটো যদি চাওঁ, ছেকেণ্ডটো থাৰ্ডটো, 15ক 2 গুণ কৰিলে 30, 16ক 2 গুণ কৰিলে 32, এইটো 37/30 ভাগ, কিন্তু এইটো 32 ভাগ কৰোঁতে 30 ভাগ লৈছে, গতিকে এই দুটাৰ ভিতৰতো এইটো ডাঙৰ হ'বই, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ, 16/15টোৱে ডাঙৰ হ'ব। গতিকে এইবোৰ সদৃশ ভগ্নাংশলৈ আমি নি নল'লেও হ'ব, সদৃশ ভগ্নাংশলৈ নি ল'লে আমাৰ বহুত
দেৰি লাগিব, বহুত টান হ'ব অংকটো। গতিকে আমি এনেকৈ আমি তুলনা কৰি চাব পাৰোঁ। 17 নম্বৰ দিয়া আছে, 4 ডজন কমলাৰ দাম 240 টকা হ'লে 85 টকাত কিমানটা পোৱা যাব। 4 ডজন মানে আমি জানো যে 1 ডজনত 12টা থাকে, গতিকে 4 ডজনত 48টা। 48টাৰ দাম যদি 224 টকা হয়, গতিকে 240 টকা যদি হয়, 240ক আমি 48 হৰণ কৰিব লাগিব। তেতিয়া আমি পাম এটাৰ দাম 5 টকাকৈ পাম। 240ক 48 হৰণ কৰিলে কটাকটি কৰি চালে আমি 5 পাম। গতিকে এটাৰ দাম যদি 5 টকা হয়, ইয়াত সুধিছে 85 টকাত কিমানটা কমলা পোৱা যাব। অৰ্থাৎ 5 টকা যদি এটা পাম, 85 টকাত কিমানটা পাম, আমি 85 5 হৰণ কৰিব লাগিব। 85 যদি আমি 5 হৰণ কৰোঁ, 5 সুতং 85, গতিকে 17টা পাম। অপশ্যন ডিটোৱে হ'ব শুদ্ধ। 18 আছে, 0.0075ৰ লঘিষ্ঠ আকাৰত ভগ্নাংশ ৰূপ। আমি 0.0075 এইটোক আমি দশমিকটোক ভগ্নাংশলৈ আনিলে প্ৰথম আমাৰ দশমিক যি ঘৰৰ আগত আছে, আমি হৰত 1ৰ পাছত সেইটা 0 দি পেলাই আমি হৰণ কৰিম। অৰ্থাৎ এইটোক আমি 10,000 ভাগৰ 75 বুলি লিখিব পাৰোঁ। তেতিয়া হৈছে সেইটো ভগ্নাংশ ৰূপ। কিন্তু তাক যেতিয়া লঘিষ্ঠ আকাৰত নিম, তাক আকৌ আমাৰ দুইটাৰ HCFৰে হৰণ কৰিব লাগিব। ইয়াক যিহেতু 25 হৰণ যায়, গতিকে 75/10,000ক যদি আমি 25 হৰণ কৰি এইফালে 3বাৰ যাব, এইফালে 4 25 100, দুটা 0, গতিকে 3/400 হ'ব। গতিকে 3/400 মানে অপশ্যন চিটোৱে শুদ্ধ। গতিকে লঘিষ্ঠ আকাৰৰ ভগ্নাংশ ৰূপটো 0.0075ৰ হ'ব 3/400। 19 নম্বৰটো 9ৰে বিভাজ্য সংখ্যাটো। আমি জানো যে যেতিয়া সংখ্যা এটাৰ অংকবোৰৰ যোগফল 9ৰে বিভাজ্য হয়, সংখ্যাটো 9ৰে বিভাজ্য। ইয়াত যদি আমি চাওঁ ABCD এই 4টা ভিতৰত অকল অপশ্যন বিটোৰ অংকবোৰৰ যোগফলটো 9ৰে বিভাজ্য। 3 1 4 4 8 8 5 13 13 5 18, গতিকে ইয়াৰ যোগফল 18। 18ক 9ৰে হৰণ যায় যেতিয়া এই সংখ্যাটো 9ৰে হৰণ যাব। অপশ্যন বিটোৱে হ'ব শুদ্ধ অপশ্যন। 20 100 × 10 × 1 × 0 গোটেইকেইটা পূৰণ হৈ আছে, গতিকে যেতিয়া 0ৰে পূৰণ হ'ব তাৰ পূৰণফল সদায় 0 হ'ব। অপশ্যন ডিটোৱে হ'ব শুদ্ধ অপশ্যন। এতিয়া আমি গ্ৰুপ বিলৈ যাম। গ্ৰুপ বিত আছে 10টা কুৱেশ্যন, প্ৰতিটোতে 3কে থাকিব। ইয়াত প্ৰথম আছে -1^5² + 1^2^5। ইয়াত -1^5², 5² মানে 25। 25টো যিহেতু অড নাম্বাৰ, অৰ্থাৎ অযুগ্ম সংখ্যা। যেতিয়া নিগেটিভ সংখ্যা এটাৰ পাৱাৰ অযুগ্ম থাকিব, তাৰ ভেলুটো নিগেটিভে হ'ব। যিহেতু এইটো 1, গতিকে তাক ভেলু স্কুৱেৰ কৰিলে কিউব কৰিলে সমানে পাম। গতিকে -1ক যদি অযুগ্ম সংখ্যাৰ পাৱাৰ থাকে, তাৰ ভেলু সদায় -1 হ'ব। গতিকে প্ৰথমটোৰ ভেলু -1, আৰু 1ক আমি যিমানেই নকৰোঁ সেইটো +1 হ'ব। -1 + 1 এইটো 0 হৈ যাব। গতিকে অপশ্যন চিটোৱে শুদ্ধ। তলৰ যোগফলটোৰ এককৰ ঘৰৰ অংকটো হ'ল। এতিয়া এইটো কৰা এটা মেথড আছে, সেইটো মই দেখুৱাই দিছোঁ। যেতিয়া কোনোবা এটা সংখ্যাৰ একক ঘৰত 3 থাকিব, যিহেতু ইয়াত 3 আছে, তাৰ পাৱাৰ 4 বা 4ৰ গুণিতক হ'ব, সেই সংখ্যাটোৰ একক ঘৰত সদায় 1 থাকিব। এতিয়া 3^4 81, গতিকে একক ঘৰত 1 আছে, তেনেকৈ সেই 4ৰ গুণিতক যদি পাৱাৰ থাকে 81 হ'ব। গতিকে এইটোক আমি 4ৰ গুণিতককৈ যদি লিখি লওঁ, 3^2021 আছে, 3^2021 এইটোক আমি 3^2020 × 3 বুলি লিখিব পাৰোঁ। তেতিয়া 3 হ'বগৈ 50, 4ৰে যদি হৰণ কৰোঁ, 4 5 × 20, আকৌ 2ক নাযায়, 0 আহিলে আকৌ 4 5 × 20, 3^505 হোল টু দি পাৱাৰ 4 × 3 হৈ যাব। তেতিয়া আমাৰ এইটো 3^505 হোল টু দি পাৱাৰ 4 ইয়াত যিটো এককৰ অংকটোত 1 থাকিব। এই 1ক 3ৰে যদি আমি পূৰণ কৰোঁ, 3 থাকিব, অৰ্থাৎ এককৰ অংকটো 3 হৈ যাবগৈ। তেনেকৈ পাছৰ সংখ্যাটো 2021 টু দি পাৱাৰ 2021, ইয়াত এককৰ ঘৰত 1 আছে যে তাৰ পাৱাৰ যিমানে নকৰোঁ এককত 1 থাকিব। ইয়াত এককত যিহেতু 3 ওলালে, পাছৰটোত 1 ওলালে, 3 1 হ'ব 4, অৰ্থাৎ 3^2021ৰ এককৰ অংকটো হ'ব 3, ইয়াৰ এককৰ অংকটো 1, 3 1 4 হ'বগৈ। অপশ্যন চিটো শুদ্ধ অপশ্যন।
গতিকে এইটো মনত ৰাখিব, এনেকুৱা অংক আহে প্ৰায়। তাৰ পাছৰটোলৈ যাম। তলৰ অনুক্ৰমটোৰ প্ৰশ্নবোধক স্থানত থকা সংখ্যাটো হ'ল, ইয়াৰ প্ৰশ্নবোধক স্থানত 3, 10, 101 আৰু নেক্সটটো কি? ইয়াত চাবা 3 3 গুণ 9, 9 একে 10, 10 10 গুণ 100, 100 একে 101। অৰ্থাৎ ইয়াত আগৰটোক বৰ্গ কৰি তাৰ লগত 1 যোগ কৰিলে দ্বিতীয়টো পাছৰটো হয়। গতিকে এই 101ক বৰ্গ কৰি তাৰ লগত 1 যোগ কৰিলে আমাৰ নেক্সটটো পাম। 101ক যদি বৰ্গ কৰোঁ, আমাৰ এটা ফৰ্মেট আছিলে, আমাৰ 101ক পূৰণ কৰিলে 10201 হয়। তেনেধৰণে আমি যদি চাওঁ 101ক বৰ্গ কৰিলে 10201, তাৰ লগত 1 এটা যিহেতু বেছি হ'ব, গতিকে 10201 প্লাছ 1, গতিকে 10202, অপশ্যন চিটো হ'ব। 24, হাফ ইজ হোৱাট পাৰ্চেণ্ট অফ 1/3? 3/1 শতাংশৰ কিমান শতাংশ হ'ব আধা? 1/2, 1/2 তাৰমানে 3/1 শতাংশৰ কিমান শতাংশ হ'ব? এইটো যদি আমি চাওঁ 150% হ'বগৈ। ইয়াত সেই অপশ্যনটো নাই যেতিয়া, নান অফ দিছ, এইবোৰৰ এটাও নহয়। অৰ্থাৎ এইটো যদি আমি x ধৰি লওঁ, 3/1 শতাংশৰ x শতাংশ হ'ব হাফ, সেইটো মতে যদি আমি কৰি চাওঁ xৰ ভেলু 150% পাম। সেইটো অপশ্যন নাই যেতিয়া, এইটো এটাও নহয়, এইটোৱে হ'ব। তিনিটা বেলেগ বেলেগ সংখ্যা a b c ৰ বাবে যদি a b c ইকুৱেল টু c প্লাছ a বাই c মাইনাছ b হয়, তেন্তে 1, -2, -3 কিমান হ'ব? এইটো a b c ৰ বাবে c প্লাছ a b c ভেলুটো c প্লাছ a বাই c মাইনাছ b। ইয়াত c প্লাছ a যদি কৰোঁ, c প্লাছ a মানে -3 প্লাছ 1, তাৰমানে -c প্লাছ 1 মানে -2 হ'ব, ডিভাইডেড বাই c মাইনাছ b। c মাইনাছ b মানে -3 মাইনাছ -2, তাৰমানে -3 প্লাছ 2, অৰ্থাৎ -1। গতিকে হৰত আহিব -1, লগত আহিব -2, গতিকে -2ক -1 ডিভাইড কৰিলে -1 কেঞ্চেল কৰি 2 থাকিব, গতিকে বিটোৱে হ'ব শুদ্ধ। যদি 3 জানুৱাৰী 2021 দেওবাৰ হয়, তেন্তে 1 জানুৱাৰী 1621 কি বাৰ হ'ব? কিবাৰ হ'ব মানে কিবাৰ আছিলে? 2021 1621, 400 বছৰ আগত, 400 বছৰৰ পাছত কেলেণ্ডাৰবোৰ ৰিপিট মাৰে, গতিকে একে থাকিব। 3 জানুৱাৰী 2021 যদি দেওবাৰ হয়, 3 জানুৱাৰী 1621 দেওবাৰে আছিল, গতিকে 1 জানুৱাৰী কৈছে যে 2 দিন আগবাঢ়ি গ'ল, গতিকে শুক্ৰবাৰ হ'ব। গতিকে অপশ্যন বিটো কাৰেক্ট অপশ্যন। এ এটা কাম 15 দিনত, বি এ 20 দিনত কৰিব পাৰে। যদি এ আৰু বি এ 4 দিন একেলগে কৰে, তেন্তে কামটো কিমান শতাংশ কৰিবলৈ বাকী থাকিব? এইটো কিমান অংশ কৰিবলৈ বাকী থাকিব? গতিকে এই অংকটো কৰিবলৈ হ'লে এ এটা কাম 15 দিনত কৰে, গতিকে এদিনত 15/1 এভাগ কৰে, এদিনত কৰিব 15/1 অংশ। বি এ 20 দিনত কৰে, গতিকে বি এ এদিনত কৰে 20/1 অংশ, গতিকে 15/1 20/1 এভাগ যোগ কৰিলে এ বি একেলগে এদিনত কৰা কাম হ'ব, তাক 4ৰে পূৰণ কৰিব লাগিব, তেতিয়া আমাৰ এ বি একেলগে 4 দিন কৰা কাম হ'ব। তাৰপিছত মুঠ কামটো, অৰ্থাৎ 1ৰ পৰা সেই আমি যিটো ভেলু পাম সেইটো বিয়োগ কৰি দিম, তাৰমানে ইয়াক আমি 1 - 4 × 1/15 প্লাছ 1/20 যদি কৰি দিওঁ, যিটো ভেলু পাম সেই ভেলুটো হ'ব 8/15। গতিকে শুদ্ধ অপশ্যনটো হ'ব ডি, 8/15। এইটো তোমালোকে নিজে কৰি চাবা, এইটো ভেলু পাবা। তাৰ পাছতলৈ যাম, নেক্সটলৈ যাম। এটা 3 অংকৰ সংখ্যা 2a3 লগত 326 যোগ কৰিলে আন এটা 3 অংকীয়া সংখ্যা 5b9 পোৱা যায়। যদি 5b9 9ৰে বিভাজ্য হয়, তেন্তে a প্লাছ বিৰ মান হ'ব। এইটো যদি তোমালোকে কৰি চোৱা, ইয়াৰ ভেলুটো পাবা 6, অৰ্থাৎ -c টোৱে কাৰেক্ট অপশ্যন। আৰু এইটো কৰা নিয়মটো শিকাই দিছোঁ। যদি 5b9 9ৰে বিভাজ্য হয়, গতিকে 5b9 9ৰে বিভাজ্য হ'লে এই অংককেইটাৰ যোগফল 9ৰে বিভাজ্য হ'ব লাগিব। গতিকে এইটো যিহেতু 9 আছে, গতিকে বিৰ ঠাইত 4 হ'ব লাগিব, তেতিয়াহে 9 × 5 = 14, 4 × 18 9ৰে বিভাজ্য হ'ব। গতিকে বিৰ ভেলু প্ৰথম 4 পাম। বিৰ ভেলু যদি 4 পাওঁ, এতিয়া 2a3 লগত 326 যোগ কৰিলে
5B9 পাম, তাৰমানে 549 পাম। 549ৰ পৰা 326 যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া আমি এৰ ঠাইত আমি 2 পাম, তাৰমানে 223 পাম। গতিকে 223 পোৱাৰ লগালগ এ ঠাইত যদি 2 পাওঁ, বি ঠাইত যদি আমি যিহেতু 4 পালোঁ, 2 4 হ'ব 6, গতিকে a প্লাছ বিৰ ভেলু হ'ব 6, অৰ্থাৎ চিটোৱে হ'ব শুদ্ধ অপশ্যন। এতিয়া নেক্সটলৈ যাম। জুবিন গাৰ্গৰ এটা শেহতীয়া জনপ্ৰিয় গান চিলা 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 মোৰ চিলা শব্দটোৰ বৰ্ণকেইটা ব্যৱহাৰ কৰি কিমানটা শব্দ পোৱা যাব? এইটো হৈছে ফেক্টৰিয়েল 4 টাইমছ। ফেক্টৰিয়েল 4 মানে 4 পূৰণ 3 পূৰণ 2 পূৰণ 1, 4 3 গুণ 12, 2 ভাগ 24, গতিকে 24 হ'ব। 24টা শব্দ পোৱা যাব। অপশ্যন পিটোৱে হ'ব শুদ্ধ অপশ্যন। শেষত আছে 200 মিটাৰ আঁতৰত থকা এজন চোৰৰ সৈতে পুলিচ এজনৰ দেখাদেখি হ'ল। চোৰজন দৌৰিবলৈ আৰম্ভ কৰিলে আৰু পুলিচটোৱেও পিছে পিছে খেদিবলৈ ল'লে। চোৰ আৰু পুলিচৰ গতিবেগ প্ৰতি ঘণ্টাত যথাক্ৰমে 10 কিলোমিটাৰ আৰু 11 কিলোমিটাৰ হ'লে 6 মিনিটৰ পাছত তেওঁলোকৰ মাজৰ দূৰত্ব কিমান হ'ব? এইটো মুখতে ওলাই, এইটো কৈ দিছোঁ। দূৰত্ব যিমানে নহওক দুইজনৰ গতিবেগ যিহেতু এজনৰ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ, এজনৰ প্ৰতি ঘণ্টাত 11 কিলোমিটাৰ, অৰ্থাৎ এঘণ্টাৰ পাছত দুইজনৰ ডিফাৰেঞ্চ দুইজনৰ মাজত দূৰত্ব হ'ব 1 কিলোমিটাৰ, অৰ্থাৎ 60 মিনিটত যদি 1 কিলোমিটাৰ হয় 6 মিনিটত কিমান? তাৰ 10 ভাগৰ এভাগ। 60ক 6ৰে হৰণ কৰিলে 10 হয়, গতিকে 10 ভাগৰ এভাগ হ'ব। গতিকে সিহঁতৰ 60 মিনিটত যদি 1 কিলোমিটাৰ ডিফাৰেঞ্চ থাকে, পাৰ্থক্য থাকে, 6 মিনিটত তাৰ 10 ভাগৰ এভাগ, অৰ্থাৎ 1 কিলোমিটাৰ 10 ভাগৰ এভাগ হ'ব 100 মিটাৰ। গতিকে অপশ্যন চিটোৱে শুদ্ধ অপশ্যন। গতিকে এইখিনি আছিলে গ্ৰুপ এ আৰু বিৰ প্ৰশ্নসমূহৰ সমাধান। গতিকে সকলো শুভেচ্ছা থাকিল, ভালদৰে পৰীক্ষা দিবা। আৰু আমি আগৰ ভিডিঅ'ত যিহেতু গ্ৰুপ চিখিনি কৰিছোঁ, গতিকে আমি চিখিনি আকৌ নকৰোঁ। আৰু তোমালোকে অধিক ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা।